এই বুঢ়া বয়সত পিছে আপোনালোকে না কথাটো গম পায় নে নাপায় আমাৰ যে এই পুৰুষসকলে যেতিয়াই বিয়া পাতিব পাৰে আপোনালোকে জানেনে কথাটো নাজানে গম পোৱা নাই এওঁলোকে এজনী কিয় দুজনী কিয় যিমান জনী পাৰে আপোনালোকে বিয়া পাতিব পাৰিব আৰু আমাৰ এই মহিলাগিৰিৰ যদি 20 বছৰ বয়স হৈছে তেতিয়াহ'লে কি বুলি ক'ব বুঢ়ী আমি বৰ বেছি কথা নকবি 20 বছৰ বয়স হৈছে ঘৰৰ ভিতৰত সোমাই যাব নেওতাই নাই গতিকে কিন্তু আমাৰ এওঁলোকৰ কথাটো বেলেগ হয়নে নহয় কওকচোন বাৰু মনটো বুঢ়া হ'লে হয় তেতিয়াহ'লে নাম চাব আহিলে নাম চাব নাযায় ইমান ঠাণ্ডা নাই হ'লে হয় নহয় এই আকৌ কৰি দিব গৈছে মোৰ শৰীৰটোৱে বুঢ়া হৈছে মনটো বুঢ়া হোৱা নাই গতিকে মই যেতিয়াই মন তেতিয়াই বিয়া পাতিব পাৰোঁ এই না বোকাহঁত শৰীৰ বুঢ়া আমাৰ ইয়াত আপোনাৰ লগত মিলা কন্যা নাই গতিকে আপুনি কোনফালে গৈ থাকক কোনফালে হয়তো আপোনাৰ লগত মিলা কন্যা পাব অগৰকীয়া গণৰ ভাৱ ঋষি মুজি অন্যদিকে হৰি নগলে গম পাম নেকি আমি ইয়াত কইনা নাই বুলিয়ে ক'ম আপোনালোকে তো কিছুমানে কৈছে আছে নাই বুলি কৈছে নাই বুলিয়ে কৈ গতিকে কোনফালেনো যায় আমি এই ৰিপিট পিছে পিছে গৈ থাকিব লাগিব চলি যায় হো